আচাৰ বনাবলৈ লৈছোঁ। প্ৰথমে আমকেইটা গোটাৰে ধুই ল'লোঁ। ধুই লৈ অকণমান ৰ'দত দি ধুই লৈ অকণমান ৰ'দত দিলোঁ। ৰ'দত দিলে আমটো পানীটো নাইকিয়া কৰি শুকুৱাই ল'লোঁ। শুকুৱাই লৈ এতিয়া আমখিনি টুকুৰা টুকুৰকৈ কাটি নিমখ দি ভৰাই থ'ম। এই আমটো কভাৰটো আছে, এইটো খাবলৈ ধুনীয়া হ'ব। মই সৰু সৰুকৈ টুকুৰা কৰি দিম। আমটো বেয়া হৈছে। এতিয়া আমটো কটা হৈ গ'ল। তাত অলপ নিমখ এপোৱামান দি ঢালি থৈ দিম। এটা ৰাতি আমখিনি নিমখত ভিজাই থৈ দিম। মই আমখিনি ইয়াত টুকি ল'লোঁ। টুকি লৈ ইয়াত নিমখ পানীখিনি, তাৰপিছত নিমখ পানীখিনি মোৰ পাছত দৰকাৰ হ'ব। এয়া ধনিয়া গুটি, এয়া জিৰা গুটি, এয়া পাঁচফোৰণ, এয়া কালজিৰা, এয়া বগা সৰিয়হ। তাৰপিছত মই জলকীয়া অকণমান সৰহকৈ দিছোঁ। জলকীয়াটো মই খাই ভাল পাওঁ। এতিয়া মানে এইখিনি ভাজি ল'ম কেৰাহী এখনত। অলপ গুণ আহোঁতে বস্তুটো এইখিনি ভজা হৈ গৈছে। এতিয়া মই প্লেট এখনত কাঢ়ি দিম। এতিয়া মই জলকীয়াকেইটা ঠাৰিকেইডাল ছিঙি ল'ম। ছিঙি লৈ মিক্সিত আধা গুড়া কৰি ল'ম। আধা গুড়া কৰিলে, বেছি মিহি কৰিলে আচাৰত বেয়া হয়। আধা গুড়া কৰিলে আচাৰটো ধুনীয়া হয়, ধুনীয়া ফুৰফুৰণি গোন্ধ এটা ওলায়। মই এতিয়া ভৰাই লৈছোঁ। এতিয়া মছলাখিনি গুড়ি কৰা হৈ গ'ল। এয়া মই আধা খুন্দা গুড়ি কৰি ল'লোঁ।
এতিয়া কেৰাহীত তেল অলপ গৰম কৰি ল'ম। মই বেছিকৈ তেল নিদিওঁ, কম তেলতে আচাৰটো বনাম। ইয়াত অলপ গৰম হওঁতে 5 4টামান দি দিলোঁ। তেলটো গৰম হ'লেই এতিয়া তেলটো ঠাণ্ডা হ'ল। মই কাঁহীখনত অকণমান হালধি লৈছোঁ আৰু জলকীয়া গুড়ি, ৰেড চিলি অকণ লৈছোঁ অকণমান। তাৰপিছত এতিয়া ইয়াতে তেলটো দি দিছোঁ। ঠাণ্ডা হোৱা তেলটো ইয়াতে দি দিছোঁ। হালধি আৰু জলকীয়া গুড়িকণ তেলত মিক্স কৰা হৈ গ'ল। এতিয়া আমখিনি ইয়াত ঢালি দিলোঁ। এতিয়া গোটেই আমখিনি অকণমান কালাৰ আহিছে। মই জলকীয়া গুড়িকণ কালাৰ হ'বৰ কাৰণে দিছোঁ। জ্বলাটো ইমান খোৱা নহয়, সেইটো কাৰণে জ্বলাটো অলপ কম দিছোঁ। এতিয়া আধা গুড়া কৰা মছলাখিনি ইয়াত দি দিছোঁ। এতিয়া মছলাখিনি মিক্স কৰি দিছোঁ। ধুনীয়া মিহি মিহি গোন্ধ এটা আহিছে। এতিয়া মছলাখিনি মিক্স কৰা হৈ গৈছে। মই যে নিমখৰ পানীখিনি ঘূৰাই থৈছিলোঁ, ইয়াত এতিয়া দি দিম। এতিয়া মই নিমখৰ পানী থৈ দিয়া পানীখিনি ইয়াত দি দিলোঁ। মই অকণমান কেঁচা মিঠাতেলো দি দিছোঁ। বেয়া নহ'বৰ কাৰণে ভিনেগাৰ 1 কাপ 2 কাপৰ দি দিলোঁ। তাৰপিছত গুড় মিঠা হ'ব অলপ, গুড় এবাটি দি দিছোঁ ইয়াত।
এতিয়া বটলটো পানী ভাপ থাকিব নালাগিব, পানী অকণো হেৰি হ'ব নালাগে, নহ'লে আমখিনি আচাৰটো বেয়া হৈ যায়। মই এতিয়া বটলত ভৰাই দিছোঁ আমাৰ। পানী ভাপ থাকিলে আচাৰবোৰ বেয়া হৈ যায়। আচাৰখিনি ভৰোৱা হৈ গৈছে। এতিয়া ধুনীয়া কালাৰ এটা আহিছে। চাওকচোন, এইদৰে আপোনালোকেও বনাই খাব আৰু মাজে মাজে পাৰিলে ৰ'দত দিব অকণমান। ৰ'দত দি থাকিলে 2 এদিন বস্তুটো বেয়াও নহ'ব, ভাল হৈ থাকিব। সেইদৰে আপোনালোকেও বনাই খাব। যদি ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।